saya gundai sih pak game kan খেলবা শান্তি পোৱা নাই অলপ বাহিৰত যাই বহ ৰ সেনে একেবাৰে কওঁতে ইমান গৰম হাৱা বাহিৰ কৰি দিছে বা থাকা টান হৈ গৈছে তাৰ লগৰ ছোৱালী এটা ফোন কৰ ইমান গৰম লাগছে আজি ভাঙি দিলে ঐ এই ৰহস্যৰ গৰুকেইটাই মানে কি যি হ'ব একো এটা খাবা নোৱাৰি এইখিনি টাইমতে ফোন আহিব পাৰে কোনেনো ফোন কৰিলে হ'ব হেল্ল' 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 কোন হেল্ল' ঐ মই হেল্ল' নহয় গণকে কৈ আছোঁ গণক হেল্ল' শুনি আছা বিটুৱে মই বিটু নেকি পিছে কেছটোনো বাৰু কি বাকী তোৰ খবৰ ভাল ভালে আছানে এই কেছটো বেলেগ একো নাই দে এনেই ফোন কৰিছিলো বহুত দিনৰ আগত মনত পৰিল তোৰ লাগি বেয়া পাইছা নি ফোন কৰোঁতে হা এই নহয় মই আৰু খবৰবিলাক নাপাওঁ নহয় মই আৰু দূৰত থাকোঁ তহঁতেও ফোন নকৰা কোনো এটা চলিয়ে ফোন কৰি খবৰ নানে মইনো কেনেকৈ খবৰ পাম সেইদিনাখন ভগলাহঁতৰ ঘৰত ৰাতি খানা খালোঁ তাকো ফেচ মাল আছিল বাকী মিছা হ'ল ঘৰত নেগেলোঁ ভোকলাহঁতৰ ঘৰতে থাকিলোঁ তাৰপিছত ৰাতিপুৱা যি মই উঠোঁ গাঁওখন গুণগুণনি চাওঁ যি এতিয়া হৰণৰ ঘৰত দেখোন টিভিয়ে চলিয়ে ভৰ্তি তাৰপিছত চাওঁ টিভি এটা আহিছে হৰণৰ ঘৰত তাৰপিছত এতিয়া টিভিটো আকৌ সি অনা নাই নিজেহে আহিছে পলাই তাই নিজে আহিছে সি অনা নাই তাৰপিছত গোটেই গাঁৱৰ মানুহ ধৰি বান্ধি বিয়া পাতি দিছে আৰু তাৰমানে মই শুনা কেছটো হয় ক'ত টিভি পলাই লৈ হা বেয়া কথা টিভিটো নিজে আহিছে সি অনা নাই নহয় লগত আকৌ এটা ডাঙৰি চানা লৈও আহিছে কি হেৰা ই নহয় বেলেগ চিয়াল বিচাৰি নাপালাই মানে মই টিভিহে লৈ আহিল তাকো চলিও লৈ আহিছে মই তই কোৱা বুলি নকওঁ সঁচা বিদ্যা মই তই কোৱা বুলি নকওঁ হেৰা এই মোৰ ওপৰত বিশ্বাস নাই নেকি গাঁৱলৈকে যোৱা নাই সেইকাৰণে ভাবছোঁ হেৰা মই যাই আছোঁ পৰহি যাম দে মই হেল্ল' মাতটো ভালকৈ অহা নাই খুলি ল শুনছানে এতিয়া কি লৈ যাওঁ মই ধৰিবই পৰা নাই ৰচোন হেলিকপ্টাৰখনকে লৈ যাওঁ নেকি হেলিকপ্টাৰখন লৈ গ'লে আৰু ভেজাল নাই ক'তো পানী খোজবা দৰকাৰ নাই ডাইৰেক্ট তোৰ ঘৰত নামিম যায় হেলিকপ্টাৰেদি কেনে হ'ব এৰা বেছি দিন হোৱা নাই মই লৈছোঁ ফাইনেল চব হয় দে পুতুলি বাই দোকানৰ কথা মনত পৰিলে আকৌ হাঁহিয়ে উঠে আছে পুতুলি খুৰী আছে আড্ডা মাৰিছিলোঁ আগতে তাতে বহি হা নকবি দে আৰু সেইবিলাক কথা এতিয়াও মনত আছে মোৰ কত ছোৱালী পিছে পিছে চাইকেল মাৰি ঘূৰিছিলোঁ আগতে দুপৰীয়া হ'লে ভাত খাব পাহৰি যাওঁ যাম বুলি ভাবিছিলোঁ ঘৰৰ ফালে পিছে বানপানীত যাবাই নলো নহয় মই কিবা ভেজালত পৰি থাকিলোঁ হেৰা সেইকাৰণেতো মই কৈছোঁ পৰহি যাই আছোঁ মই পানী শাক তোলা মাথাউৰি ভাঙিছিলে মই যাই হাতেৰে বেৰাখন দি পেলাই অলপ পানী কমাই থৈ আহিছোঁ তেতিয়াহে আমাৰ গাঁৱত পানী কমিছে মানে হেৰা তোমাৰ বাটৰ পুলটোহে নাই মানে ইমান ডাঙৰ এটা প্ৰকাণ্ড বুঢ়া চেন এটা আহিছে আহি তোমাৰ পুলটোত ফাঁচি গ'ল ফাঁচি এতিয়া ওলাব পৰা নাই পানী কমোতে তোমাৰ পুলটোও লৈ গৈছে লগত মানে ইমান ডাঙৰ এটা প্ৰকাণ্ড বুঢ়া চেন এটা আহিছে আহি তোমাৰ পুলটোত ফাঁচি গ'ল
ফাঁচি এতিয়া ওলাব পৰা নাই পানী কমোতে মই পুলটোও লৈ গৈছি লগত বাবা কি আচৰিত কথা ঐ চেঙে পুল লৈ গেল হা মই শুনাই নাছিলো আজিলৈ জীৱনত চেঙে পুল লৈ যাৱা ইমান ডাঙৰ চেং এই ইমান ডাঙৰ প্ৰকাণ্ড মাছ মই দেখাই নাই এইবাৰে জীৱনত প্ৰথম আহিছে এইটো চেং হা বা অসমৰে চেং নে বাহিৰৰ চেঙে এইটো অকণমান সময় হৈছোঁ মই গৰমত থাকিব পৰা নাই কিবা এটা ব্যৱস্থা কৰি লওঁ ৰ কথা পাতি আছোঁ ৰ মোৰ মাথা চাথা ঘূৰি গৈছে হেৰা 2 মিনিট আইনত থওঁ মই কৈ আছোঁ বাবা চেঙে কোন লৈ গেল কি আচৰিত কথা ৰ কিবা এটা ব্যৱস্থা কৰি আছোঁ বেজাই গৰম লাগছে ৰাখো এই বহি লৈছোঁ ৰ অলপ ইমান গৰম লাগছে আজি বাপৰে বা গৰমত থাকবা শান্তি পোৱা নাই ভিতৰতো বহি শান্তি পোৱা নাই বাহিৰতো বহি শান্তি পোৱা নাই দে হ'ব দে পিছে নে কি মই পৰহি আহি লগ কৰিম দে ভালকৈ কথা পাতিম না বস্তুটোৰ কাৰণে আকৌ মাংসটো যোগাৰ কৰি ৰাখবি দে তাই লোকেলটো পাম নহয় লোকেলটোকে মাৰি দিম দে বহুত দিন লোকেলটো মাৰা নাই হেৰা দে পিছে হ'ব দে এতিয়া ৰাখছোঁ হা দে ৰাখ হ'ব পিছে মই গাহৰি মাংস আৰু বনাই থৈ দিম তই সোনকালে আহিবি হ'ব গণকেও বৰ বেলেগ খবৰ দিলে ঐ গৰমটো পাই কিন্তু এতিয়াহে মই শান্তি পাইছোঁ দেই বাবা এতিয়াহে বহি ভাল লাগছে একেবাৰে কিবা একদম ঠাণ্ডা পৰি আহিছে দেহাটো যিহে ফাটাফাটি গৰম মাৰছে সেইকাৰণে এইবিলাক বুদ্ধি কৰিব লগা হৈছে এতিয়াহে ভাল লাগছে দেহাটো দেহাটো একে শান্তি পৰি গৈছে তলত দি কিবা ঠাণ্ডা পৰি আহিছে একেবাৰে বাপৰে বাপ মজা লাগি আহিছে দেই এইকে চোন গ'লে প্ৰকৃতিৰ লগত আমিও কম বস্তু নহয় বাপা ভগাই আৰু ভাল লাগিল আৰু কিনো হ'লে মাথাটো ইমান খুজাব ধৰছে গাটো ধুই আহিছিলোঁ হে আকৌ গৰমত তথাপিও থাকবা শান্তি নাই গাটো ভাগৰ লাগছে অলপ জিৰাই লওঁ নেকি বাবা বৰ বেলেগ সপোন দেখিলোঁ সঁচাকৈ ঘৰ যাই পালোঁ হেলিকপ্টাৰ লৈ পেলাই বাবা